নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে মৰিচা শাকৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আদৰি ল'ব। প্ৰথমে মই শাকখিনি ভালদৰে বাছি ধুই ল'ম। শাকখিনি বাছি ভালদৰে ধুই লোৱাৰ পাছত এতিয়া মই সেই শাকখিনি মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে কাটি ল'ব পাৰে। শাকখিনি কটা হৈ গৈছে। এতিয়া মই ইয়াৰ সৈতে বাকী যিখিনি বস্তু দিম সেইখিনি আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। ইয়াত মই এটা সৰু বেঙেনা কাটি লৈছোঁ, এটা আলু, বিলাহী আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ দুটা জলকীয়া। এতিয়া গেছত কেৰাহীটো পাতি দি অলপমান গৰম হ'বলৈ এৰি দিম। কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত মই প্ৰথমতে দিম মিঠাতেল, কেইটামান পাঁচফোৰণ দিছোঁ, তাৰপাছত দিছোঁ পিঁয়াজ, আৰু লগতে দিছোঁ ফালি লোৱা জলকীয়া দুটা। এইখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াত দিম কাটি লোৱা বেঙেনাখিনি, তাৰপাছত দিম আলু। এতিয়া এইখিনি লৰাই অকণমান সিজিবলৈ এৰি দিম। এতিয়া দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ, হালধিৰ গুড়া। ভালদৰে মিহলি হ'বলৈ অলপ সময় লৰাই দি এইখিনি মই আধা সিজা হোৱালৈকে ঢাকি ৰাখিম। বেঙেনা আৰু আলুখিনি আধা সিজা হৈ গৈছে আৰু এতিয়া মই ইয়াত এড কৰিম কাটি লোৱা মৰিচা শাকখিনি। আৰু মৰিচা শাকখিনি দিয়াৰ পাছতো মই এইখিনি অলপ আধা সিজাকৈ ভাজি ল'ম। তাৰ পাছতহে ইয়াত মই দিম বিলাহীখিনি। এই গোটেইখিনি আধা আধা সিজাৰ পাছত মই এতিয়া ইয়াত দিছোঁ বিলাহীখিনি আৰু তাৰ পাছত বিলাহীখিনি সিজিবৰ কাৰণে 2-3 মিনিটমান সময়ৰ কাৰণে মই এইখিনি ঢাকি ৰাখিম।
অলপ সময় ঢাকি ৰখাৰ পাছত এইখিনি আকৌ এবাৰ মই লৰাই দিম যাতে তলত লাগি নাযায়। এতিয়া আকৌ 2 মিনিটমান সময়ৰ কাৰণে মই এইখিনি ঢাকি ৰাখিছোঁ। আৰু এয়া চাওক, মোৰ মৰিচা শাকৰ ভাজি তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যাচিছোঁ। আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব।